Attention DGP মহোদয়, attention মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসম আৰক্ষীৰ গুণ্ডাগিৰি, খাকী পোছাকক অপব্যৱহাৰ শিলবৰী আৰক্ষী চকীৰ বিষয় সঞ্জয় সিংহালৰ, বিনানুখত শিক্ষকক ৰাজহুৱা স্থানত অপমান, শিক্ষকক চৰিয়ালে শিলবৰী আৰক্ষী চকীৰ বিষয় সঞ্জয় সিংহালে, থানাতে এজাহাৰ দাখিল ভুক্তভোগীৰ, দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত শিলবৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়ৰ গুণ্ডাগিৰি অভিযোগ মতে শিলবৰীৰ বেছিমাৰী গাঁৱত ব্যক্তিগত বিদ্যালয় শিক্ষক জাহিদুল ইছলাম নামৰ যুৱকজন সন্ধিয়া 7 বজাত সতীৰ্থ শিক্ষকৰ বাহনেৰে লগত আহি শিলবৰী শিমলতলিৰ বাহনৰ পৰা নামি নিজৰ ঘৰ অভিমুখে যোৱা সময়ত পথত শিলবৰী আৰক্ষী চকীৰ এটা আৰক্ষী দলে যুৱকজনক মাতি যুৱকজনৰ মোবাইল ফোনটো কাঢ়ি লৈ যায় আৰু শিক্ষকজনক চৰিয়াই মোবাইল ফোনটো লগত লৈ যায়। 10 মিনিটৰ পিছত মোবাইল ফোনটো উভতাই দি আকৌ শিক্ষকজনক চৰিয়াই থৈ যায়। শিক্ষকজনে এই সন্দৰ্ভত দলগাঁও থানাত এজাহাৰ দাখিল কৰে, কিন্তু দলগাঁও থানাৰ বিষয়ে শিক্ষকজনক বিভিন্ন অজুহাত দেখায় গোটেই ৰাতি থানাত বহাই থৈ বৰ্তমান শিক্ষকজন দলগাঁও থানাত আছে। এই সন্দৰ্ভত নেমচুৱে দলগাঁও থানাত এজাহাৰ দাখিল কৰে। মই মানে সন্ধিয়া টিউচনৰ পৰা ঘৰলৈ গৈ আছিলোঁ। যোৱাৰ সময়ত ভাটত মোক শিলবৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে মোক লগ পালে। লগ পোৱাৰ পিছত মোক একো সোধপোছ নকৰি মোৰ হাতৰ পৰা মোবাইলখন কাঢ়ি লয় আৰু মোক দুৰ্ব্যৱহাৰ কৰে, লগতে মোক চৰিয়াইছে। পিছত মোক একোৱে কোৱা নাই। মই পিছত একো সোধাও নাই ছাৰক। ছাৰে মই গমেই পোৱা নাই যে ছাৰে কিয় মোৰ লগত এনেকুৱা দুৰ্ব্যৱহাৰ কৰিলে। পিছতখিনিয়ে FIR দিছে। পিছত মই FIR দিলোঁ। দলগাঁও থানাত মই FIR দাখিল কৰিলোঁ। আৰু এইখিনিয়ে মোৰ ক'বলগীয়া। মেডিকেল কৰিছে, এতিয়া মেডিকেল হৈছে, মেডিকেল কৰাইছে। এতিয়া মোৰ ইয়াৰ উচিত তদন্ত হ'ব লাগে, কাৰণ আমাৰ আৰক্ষীৰ ওপৰতে আমাৰ আশা ভৰসা। যদি এতিয়া সাধাৰণ মানুহৰ ওপৰত আইনে যদি এনেকুৱা ব্যৱস্থা কৰে, তেতিয়া সাধাৰণ মানুহবিলাকে ক'ত যাব? গতিকে ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে, যাতে আৰু সাধাৰণ মানুহৰ ওচৰত এনেকুৱা যাতে কোনো হাৰাশাস্তি আইনৰ প্ৰয়োগৰ পৰা নহয়। মই এইটোৱে দাবী কৰোঁ, দাবী বিচাৰোঁ এইটোৱে। হয়, কালি ৰাতি 7টামান বজাত আমাৰ শিলবৰী ৰামানুজন একাডেমীৰ প্ৰধান শিক্ষক জাহিদুল ইছলাম তেখেতে ৰাতি টিউশ্যনটো ছুটি দি 7 বজাত তেওঁ ঘৰলৈ আহি আছিলে। মই নিজে শিলবৰীৰ পৰা গাড়ীৰে হিমলতললৈকে মই তেওঁক নমাই দিছিলোঁ। তাৰপিছত তেওঁ খোজকাঢ়ি গৈ আছিলে, মোবাইল আছিল হাততে, তেওঁ নিজৰ মোবাইল টৰ্চ লাইট মাৰি তেওঁ গৈ আছিলে। তাৰপিছত শিলবৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়ে চোৰৰ কিবা হেৰিত আহিছে, ডিউটিত আহিছে, সন্ধানত আহিছে, ইনভেষ্টিগেশ্যন কৰিবলৈ আহিছে। তাৰপিছত ৰাস্তাৰে গৈ থাকোঁতে আমাৰ যিজন প্ৰধান শিক্ষক যিজন আছিল জাহিদুল ইছলাম, তেখেতক মাতিছে যে তই ইয়াতে থিয় হ। তাৰপিছত মাতাৰ পিছত শিক্ষকজন থিয় হৈছে, শিক্ষকজনৰ পৰা মোবাইলটো কাঢ়ি লৈছে। তাৰপিছত শিক্ষকজনক কৈছে যে ক'ত যাই আছে? শিক্ষকজনক কৈছে যে ইয়াতে মোৰ মই ঘৰলৈ গৈ আছোঁ। তাৰপিছত আৰু কোনো ধৰণৰ প্ৰশ্ন কৰা নাই। লগে লগে চৰিয়াইছে। আইচিজনে আমাৰ ছাৰজনক লগে লগে 2-3টামান থাপ্পৰ মাৰি দিলে। তাৰপিছত মোবাইলটো লৈ ল'লে। মোবাইলটো লোৱাৰ পিছত আকৌ 10 মিনিটমান পিছত মোবাইলটো কিবা চেক কৰি আকৌ যেতিয়া ঘূৰাই দিয়ে, তাৰপিছত আকৌ 2-3টা চৰ মাৰি দিলে। তাৰপিছত এই ঘটনাটো লৈ আমি তাৰপিছত দলগাঁও আৰক্ষী থানাত আমি এজাহাৰ এখন দিছোঁ। এজাহাৰখন দিয়াৰ পিছত মেডিকেল হ'ল শিক্ষকজনৰ। মেডিকেল হোৱাৰ পিছত থানাত বহাই ৰাখিলে। থানাৰ পৰা খালি ফুচলাই থাকে যে মিলিব লাগে, মিলামিলি কৰিব লাগে। খালি প্ৰেছাৰ থাকে যে মিলামিলি কৰা, তোমালোকৰ মানুহ, তোমালোকে শিলবৰী থাকা, ৰাতিপুৱা তোমালোকৰ দেখা হ'ব, এইটো কিবা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গৈছে, এইটো বাদ দিয়া। গতিকে এনেকুৱা ধৰণৰ কৰি কয় SP ছাৰ আহিব, তাৰপিছত বহিব লাগিব, তোমালোকে আধা ঘণ্টাৰ পিছত যাব পাৰিবা। এনেকৈ ৰখি গোটেই ৰাতিটো সেই ল'ৰাজনক, সেই টিচাৰজনক বহাই থৈ দিলে। এতিয়াও সেই থানাতে বহি আছে, এতিয়াও থানাত বহাই থৈ দিছে। কিবা ক্ৰাইম ব্ৰাঞ্চৰ মানুহ আহিব, SP ছাৰ আহিব, এনেকুৱা ধৰণৰ কিবা কথা কৈ তেওঁলোকে গোটেই ৰাতিটো ৰখাই থৈ দিছে, এতিয়াও ৰখাই থৈ দিছে।